মৰ্ণিং গাইজ, আজি বতৰটো বহুত ধুনীয়া। মই উঠিলোঁ, এতিয়া মই খোৱাৰ কাৰণে কিবা এটা বনাব ওলাইছোঁ। গোটেইখিনি ধুই পখালি লৈছোঁ। ইয়াতে পিঁয়াজ কাটি ল'লোঁ, মেগী, ভাত, আলু আৰু এইটো বন্ধাকবি। গোটেইখিনি ধুই পখালি ঠিক কৰি লৈছোঁ। এতিয়া আলুখিনি ফাৰ্ষ্ট ফ্ৰাই কৰি লৈছোঁ, হাফ বইল আৰু দেখিছে গাইজ, মোৰ মেগী ভাত ৰেডি। এতিয়া মই মুনুক দিব যাওঁ। মুনু খাই কি ৰিয়েকশ্যন কৰে আপোনালোকক দেখাম, আহক। কি বনাইছি একো ভাল লগা নাই। ওলাই ওলাই আহে বমি নিচিনা আকৌ ওলাই আকৌ টানি ওলাই। আচ্ছা আচ্ছা, গোটেই মিঠাতেল মিঠাতেল লাগছি খাই। আইঐ ঠিকে আছে, নাখাওঁ, চাহখিনি খাওঁ দে। ঠিকে আছে। এনেকৈ বাৰু আৰু শুই শুই বস্তু খাই নে? ছাগলীটো খাইছে ধুনীয়াকৈ আৰু মেকুৰীটোও খাইছে, মোৰ ভাল লাগিছে। গাইজ, মুনু গ'ল ডিউটিত। এতিয়া মই ঘৰৰ বাকীখিনি যি কাম আছে কৰি লওঁ। আপোনালোকে মোৰ ভিডিঅ'টোত চাই থাকক। ঘৰটো চাফ চিকুণ কৰি পৰিষ্কাৰ কৰিলোঁ। এতিয়া ঘৰটো মই মুচিব লাগিব। দেন কামবোৰ কৰি আছোঁ। আজি বতৰটো বহুত খেমেকা, এবাৰ ৰ'দ দিছে, এবাৰ এনেকুৱা হৈছে আন্ধাৰ আন্ধাৰ। চাওক কেনেকুৱা হৈছে। গাইজ, মই গা পা ধুই ৰেডি। এতিয়া দুপৰীয়াৰ খানা বনাব আছে। আহকচোন আজি পাকঘৰলৈ যাওঁ, কি বনাওঁ আপোনালোককো দেখোঁ, আহক। আজি শাক বনাব লৈছোঁ। শাক বনাব নাজানো, তথাপিও ট্ৰাই কৰিম। মা বনাই শাক বনাম। এইটো কাচকল হয়, কাচকল ভাজিম। এইফালে মই দালি তিয়াই থৈ দিছোঁ, চাব পাৰি তিয়াই থৈ দিছোঁ। আৰু এয়া ৰঙালাও, যিটো মুনুৰ ফেভৰেট। তো এইটো কি কৰিম, খানা পিটিকা এনেকৈ বনাম আৰু। তো এতিয়া এইবোৰ যোগাৰ কৰি শাক ভাজি আছোঁ। চাওক সকলো মানে ৰেডি, চাব আমি কি বনাম। এয়া দালি বটা, এয়া হ'ল কাচকল ভাজি, এয়া হৈছে মোৰ ফেভৰেট ৰঙালাও পিটিকা। এইফালে আছে আমাৰ দালি আৰু মই যে শাক বনাইছোঁ, চাওক এইখিনি শাক ভাজি বাবুৰ কাৰণে গৰম পানী বনাইছোঁ। গতিকে এৰিছোঁ, বাই বাই।